হাই ফ্ৰেণ্ডছ, মই পাহি আপোনালোকক আমাৰ এই জ্ঞানৰ নগৰ অসমীয়া ইউটিউব চেনেলটোৰ স্বাগতম জনাইছোঁ আৰু মই আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে আছে। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান আচৰিত ধৰণৰ প্ৰশ্ন আৰু তাৰ উত্তৰ। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, কোন দেশত তিনিমহীয়া শিশুক সাঁতোৰ শিকোৱা হয়? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ল পশ্চিম জাৰ্মানীত। হয় ফ্ৰেণ্ড, পশ্চিম জাৰ্মানীত তিনিমহীয়া শিশুক সাঁতোৰ শিকোৱা হয়। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল, বৰষুণ দিয়া গছ ক'ত আছে বা ক'ত পোৱা যায়? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ল দক্ষিণ আফ্ৰিকাত এক ধৰণৰ গছ আছে যিবোৰ গছৰ পৰা ৰ'দৰ তাপত বৰষুণৰ দৰে পানী সৰি থাকে। ইয়াক বৰষুণ দিয়া গছ বুলি কোৱা হয়। আমাৰ তৃতীয় প্ৰশ্নটো হ'ল, মাংসহাৰী গছ ক'ত আছে বা ই ক'ত পোৱা যায়? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ল আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত এনে কিছুমান গছ আছে যিবোৰ পশু পক্ষী খায়। এইকাৰণে এই গছবিলাকক মাংসহাৰী গছ বুলি কোৱা হয়। আমাৰ চতুৰ্থ প্ৰশ্নটো হ'ল, মনুষ্য কম্পিউটাৰ বুলিলে কাক বুজোৱা হয়? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰ যদি আপুনি জানে তেন্তে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰ উত্তৰটো হ'ল, ভাৰতৰ শকুন্তলা দেৱীক মনুষ্য কম্পিউটাৰ বুলি জনা যায়। আমাৰ আজি শেষৰ তথা পঞ্চম প্ৰশ্নটো হ'ল, কোন ৰাণীয়ে নিজৰ স্বামীপুত্ৰক হত্যা কৰি সিংহাসন দখল কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ল ৰাছিয়াৰ ৰাণী কেথৰিন দি গ্ৰেট নামৰ ৰাণীজনীয়ে এই কামটো কৰিছিল। তো ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। চ' ফ্ৰেণ্ডছ, ধন্যবাদ সকলোলৈ। জয় আই, জয় অসম।